নমস্কাৰ বন্ধুসকল, জব 365 চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই সাইফুল আলমে। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকে যদি মোৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো ক্লিক কৰিবলৈ নেপাহৰিব। তো আহক বন্ধুসকল, ভিডিঅ'টো আগবাঢ়ো। ইতিমধ্যে আপোনালোকে অসম চৰকাৰৰ শিক্ষা বিভাগে জাৰি কৰা নটিফিকেশ্যনখন ছ'চিয়েল মিডিয়া বা অফিচিয়েল ৱেবছাইটত দেখিবলৈ পাইছে। তাত উল্লেখ কৰিছে যিসকলে টেট এপ্লাইৰ সময়ত নিজৰ শিক্ষক প্ৰফেশ্যনেল কৰ্চটো D.El.ed ক্লিক কৰি পাৰ্চুইং বুলি দিছিলে। এতিয়া কথা হ'ল, যিসকলে D.El.ed পৰা D.El.ed কৰিছে তেওঁলোকেতো এডমিশ্যন ৰিচিপ্টটো আপলোড কৰিব, কিন্তু NIOS সকলে কি আপলোড কৰিব? এই বিষয়ত মই টেট হেল্পলাইনত কল কৰি গম পাইছোঁ যে NIOSৰ যিসকলে ৰেজিষ্ট্ৰেশ্যন, একনলেজমেণ্ট, এডমিট কাৰ্ড, ID কাৰ্ড ইত্যাদিবোৰত যদি চিল আৰু ছিগনেচাৰ থাকে তেন্তে সেইখন আপলোড কৰিব পাৰিব।